Hi guys, welcome back to my another vlogs. So এক জায়গাত যাম অলপ দেৰিকে। তো দেখাই যাম আপোনালোকক। ফাৰ্ষ্ট চুলিখিনি বহুত দীঘল হৈছে। চুলিখিনি কাটি লওঁ। তাৰপিছত এটা জাগাত যাই আছোঁ। চ' চাই থাকক ভিডিঅ'টো। চ' বৰ্তমান ধৰক এতিয়া বাজিল 9:30। চ' অলপমান দেৰিকে যাই আছোঁ। চ' ডাইৰেক্ট একদম মটো ব্লগত লগ পাম। চ' গাইজ ফাৰ্ষ্ট টাইম যাই আছোঁ বৰ্তমান চুলিকেইডাল কাটি আহোঁ। চ' তাৰপিছত ধৰক বেলেগ এটা হেৰিত যাই আছোঁ। চ' যাই থাকক। চ' ফাইনেলি গাইজ যাই আছোঁ এতিয়া। গাড়ী আছে এখন মোবাইল ধৰি দেখে না আনা গেছে গাইজ। আগতে গেছিলোঁ একদিন চুলি কাটিব মানুহজনৰ তাত। চ' আৰু একবাৰ যাওঁ পাৰ্টনাৰ আনা গেছোঁ পূজা পূজা আহিছে গাইজ। অলপমান থ'ব দেই না কি ক দেয়া। চ' ফাইনেলি গাইজ আহি গ'লোঁ। চ' কাটান নেখাওঁ জাষ্ট আহি পালোঁ। চ' নেক্সট চাই দিয়ক কিবা এটা ধৰক চাই দিয়কচোন কি হয়। A few moments later. গাইজ চুলি দিলে কাটি ল'লোঁ। এক জেগাত যোৱা কথা আছিল কিন্তু ইমানেই বৰষুণ দি আছে, বৰষুণে চব প্লেন চপত কৰি পেলাম। ত' জনাব ত' এইটো ভিডিঅ' ধৰক ইমান এটা সেই নহ'ল। ত' আজি এই ভিডিঅ'টো শেষ নকৰোঁ, আৰু এটা ভিডিঅ' বনাম ইয়াৰ লগত, একেলগত দি দিম ভিডিঅ'টো আপলোড। ত' আজিৰ কাৰণে বাই বাই। গুড মৰ্ণিং গাইজ। যোৱাকালি চেলুৰৰ পৰা ইয়াৰ ব্লগ কৰা নহ'ল। চ' ধৰক আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ ব্লগটো। কালিৰ কাৰণে বিশেষকৈ দেখাবই নোৱাৰিলোঁ আকৌ। চ' আজি মৰ্ণিং ষ্টাৰ্ট কৰিলোঁ। চ' আজি এক জেগাত যোৱা কথা আছে। আজি ৰাতিপুৱাৰ পৰাই মানে বহুত বৰষুণ দি আছে, সেইকাৰণে ৰাস্তাত একদম বোকা হৈ গৈছে। এতিয়া তাকে ভাবিছোঁ গাড়ীখন ল'ব পাৰিম না নৰোঁ, কিবা কৰি ল'ব লাগিব দিয়ক। কাম এটা আছে এক জেগাত, সেইকাৰণে ধৰক গাড়ীখন ল'ব লাগিব। আৰু এইটো আমাৰ গোপাল মন্দিৰ গাঁৱৰ। ৰাতিপুৱা এটা বস্তু ভাল লাগে যে বাটক আহি কিনে মন্দিৰটো দেখা পাওঁ। ফাইনেলি গাইজ ওলাই আহিলোঁ। আপোনাৰ আৰু কৈছিলোঁ না আগতে কৈছিলোঁ যে হেৰি এক জেগাত যাই আছোঁ। ত' সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া যাই আছোঁ আৰু 4টা ভাই যাই আছে। ত' আগত দেখি আছে আপোনালোকে কোন কোন যাই আছে বাৰু। তাতে জেগাত যাই চিনাকি হৈ লওক, মানে কিবা সৰু এটা কাম আছে। তাৰপিছত যাই আছোঁ মই মেডিকেল। কামটো হোৱাৰ পিছত মেডিকেল যোৱাৰ ভিডিঅ'টো নকৰোঁ। এইটো ধৰক এতিয়া য'ত যাই আছোঁ তাৰে ক্লিপটো ল'ব চেষ্টা কৰিলোঁ। ত' যিমানখিনি পাৰোঁ ধৰক কি হয় কি নহয় সেইখিনি আপোনালোকক দেখাই যাম, কিহৰ কাৰণে যাই আছোঁ তাত যাই কৈ আছোঁ। চ' বলক। এইটো নলবাৰীৰ নাট্য মন্দিৰ। চ' ভিতৰত কি হৈ আছে তাৰো অলপমান দেখুৱাইছোঁ, ভালকৈ দেখাব পৰা নাই। আৰু চাওকচোন ইমানখিনি দেখাব পাৰিছোঁ, কিবা এটা কৰিছোঁ দিয়ক। মানে মিউজিক বাজি আছে, সেইকাৰণে ধৰক কপিৰাইট লাগিব কাৰণে ভিডিঅ' বনাব পৰা নাই। আমি 5টা আহিছোঁ, একদম মুৰুতটো নিকুৰ, তাৰপিছত ৰহিম, তাৰপিছত হাফজুল, এইটো মঞ্জিল, এইটো মই। চ' দিয়া
few moments later. মিটিং চলি আছে এতিয়া ধৰক কিবা এটা খাই যাওঁ ভোক লাগছে বহুত সময় হ'ল এতিয়া ধৰক 1টা বাজিল চ' কিবা এটা খাই লওঁ ত' কি খাওঁ দেখাই আছোঁ দিয়ক চ' গাইজ পৰঠা অৰ্ডাৰ কৰিলোঁ চ' আহি গ'ল এৰাটো ৰয় নাই গাইজ দিয়াৰ লগে লগে খাচি চিয়া আহিলোঁ ক্লিয়াৰ গাইজ এতিয়া খাব লাগে শিখৰ সেইটো মেইন শিখৰটো খাই লওঁ বেয়া এই যিমান দামী নহ'লে শিখৰটো মেইন হয় নে নহয় সেইটো হঠাৎ কামে নৰে গাইজ আজি ভিডিঅ'টো ইমানে গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব চ' যদি নতুনকৈ চেনেলটো এণ্ট্ৰি কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব চ' বাই বাই জয় অসম